আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এবাৰ যিহেতু তেখেতসকলৰ পৰীক্ষা অনুষ্ঠিত নহয়, এটা নতুন মূল্যায়ন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। মূল্যায়ন কৰাৰ পাছত অতি আশ্চৰ্যজনকভাৱে চৰকাৰে যিখন অধিসূচনা বা জাননী জাৰি কৰিছে তাত 5 নম্বৰ দফাত এটা কথা অতি ভয়াৱহ কথা এটা উল্লেখ কৰিছে। সেই কথাটো হ'ল যে এই মূল্যায়ন পোৱাৰ পাছত ফলাফল দিয়াৰ পাছত উত্তীৰ্ণ হোৱাৰ পাছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে চাকৰি কৰিবৰ কাৰণে যিটো যোগ্যতা লাগে সেই যোগ্যতাত এই নম্বৰসমূহ এই মূল্যায়ন কেতিয়াও গ্ৰহণযোগ্য নহয়। এইটো অতি আশ্চৰ্যজনক কথা। এইটো এটা তুঘলকী কাণ্ড চৰকাৰৰ। আৰু অতি আশ্চৰ্যজনক কথাটো হ'ল যে যোৱা এটা মাহে এখন চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা পৰীক্ষা, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা আৰু তাৰ মূল্যায়ন, তাৰ ফলাফল ঘোষণা সম্পৰ্কত এমাহত এটা সঠিক আৰু সুস্থিৰ সিদ্ধান্ত দিব নোৱাৰাটো চৰকাৰখনৰ এমহীয়া কাৰ্যকালত আটাইতকৈ ডাঙৰ তেওঁলোকৰ ব্যৰ্থতা। এইটো ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত মানসিক অত্যাচাৰ আৰু চৰকাৰ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক চূড়ান্তভাৱে অন্যায় কৰিছে, তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে, এইটোৱে হ'ল স্পষ্ট উদাহৰণ আৰু প্ৰমাণ। গতিকে আমি ক'ব খুজিছোঁ চৰকাৰে স্থিতি স্পষ্ট কৰক। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা স্থিতি কোৱাৰ পাছত আৰু অহা এসপ্তাহৰ পিছত এটা নতুন স্থিতি তেওঁলোকৰ আৰম্ভ হয়। গতিকে এই যিটো তুঘলকী কাণ্ড, এই যে তেওঁলোকৰ নিতৌ তেওঁলোকৰ কথা বতৰা সলনি হয়, এদিন শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মুখত এটা বেলেগ তেওঁলোকৰ স্থিতি প্ৰকাশ হয়, কিছুদিনৰ পাছত আকৌ মুখ্যমন্ত্ৰীয়ে বেলেগ ধৰণৰ এটা স্থিতি প্ৰকাশ কৰে। এই যে মানুহক বিভ্ৰান্ত কৰা, ছাত্ৰ ছাত্ৰীসকলক পণবন্দী কৰি তেওঁলোকৰ ওপৰত মানসিক অন্যায় অত্যাচাৰ কৰা যিটো কথা বতৰা, এইটো বন্ধ হ'ব লাগিব।